once again. কোচ ৰাজ পৰিয়ালৰ বহুকেইটা থাল আছে, ডিমাচা ৰাজবংশৰ বহুকেইটা থাল আছে। তাৰ উপৰিও অসমত বিভিন্ন ৰাজবংশ আছে, আমি সকলোৱে জানো। এই ৰাজবংশসকলক যেনেধৰণে অসমৰ বাহিৰত বা যেনেধৰণে চৰকাৰে গুৰুত্ব দিছে, অসমৰ বাহিৰৰ বিভিন্ন প্ৰদেশত গোৱালিয়ৰে হওক, ৰাজকোটে হওক বা আমাৰ ৰাজস্থানৰ জয়পুৰৰ ৰাজবংশকে হওক, কিন্তু অসমৰ কোনো এটা ৰাজবংশক তেনেধৰণে অসম চৰকাৰে গুৰুত্ব দিয়া বা ভাৰত চৰকাৰে গুৰুত্ব দিয়া আমি দেখা নাই। বিশেষভাৱে ঐতিহাসিকভাৱে কোচ ৰজাৰ বংশধৰসকলক বিভিন্ন ঠাইত এতিয়াও আছে। নৰনাৰায়ণ চিলাৰায়ৰ বংশধৰসকল, দৰং ৰাজবংশ, বেলতলা ৰাজবংশ, বিজনী ৰাজবংশ, ঠিক তেনেধৰণে ডিমাচাসকলৰ বহুকেইটা থাল ৰাজবংশ আছে। কিন্তু কোনো ধৰণৰ চৰকাৰী সা সুবিধা, ৰাজভাত্তা বা তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই। বিশেষকৈ কোচ ৰাজবংশৰ লগত ভাৰত চৰকাৰৰ চুক্তি অনুযায়ী মেজৰ এগ্ৰিমেণ্ট যি হৈছিল, মেজৰ এগ্ৰিমেণ্ট মতে ৰাজভাত্তা দিয়াৰ চুক্তিত আছিলে। কিন্তু সেই ৰাজভাত্তা দিয়া আজিলৈ আমি দেখা নাপালোঁ বা তেনেধৰণৰ ব্যৱস্থা চৰকাৰে নকৰিলে। আৰু এই মেজৰ এগ্ৰিমেণ্টৰ সম্পূৰ্ণ মেজৰ এগ্ৰিমেণ্ট যিখন চুক্তি হৈছিলে, চুক্তি উলংঘা কৰি এই গোটেই ৰাজ পৰিয়ালক অৱহেলা কৰা হৈছে। আমি ভাবোঁ যে এটা মানে এইটো এটা ষড়যন্ত্ৰ, ৰাজবংশবিলাকক দুৰ্বল কৰি দি যাতে ৰাজবংশৰ হাতত থকা যিবিলাক ভূমি চিলিং এক্টৰ জৰিয়তে 1971 চনত লৈ যোৱা হ'ল। আজি ৰাজবংশৰ হাতত সেই ভূমিসমূহ যদি থাকিলহেঁতেন, আজি খিলঞ্জীয়া লোকৰ হাতত সেই ভূমিবিলাক থাকিলহেঁতেন। আজি ৰাজবংশৰ চিলিং এক্টৰ যোগেৰে ভূমিবিলাক কাঢ়ি লৈ যোৱাৰ ফলত আজি বহিৰাগত বাংলাদেশী আহি সেই চৰকাৰী ভূমি হৈ পৰিণত হোৱা এই ভূমিসমূহত তেওঁলোকে বসবাস কৰি আজি অসমৰ অস্তিত্বৰ ওপৰত সংকটৰ প্ৰশ্ন আহি পৰিছে। আজি অসমৰ বহুকেইখন জিলা আজি অসমীয়া খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হৈছে। অসমৰ ভূমিপুত্ৰসকলৰ ভূমিৰ অধিকাৰৰ কাৰণে আজি যুঁজ দিব লগা হৈছিল। যি ভূমি আজি ৰাজবংশৰ হাতত থাকিলে, সেই ভূমি হয়তো সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত থাকিলেহেঁতেন, খিলঞ্জীয়া মানুহৰ হাতত থাকিলেহেঁতেন। এটা ঐতিহাসিক সম্পৰ্ক আছে, যিটো কমল নাৰায়ণ যিজনে গোসাঁই কমলানী নিৰ্মাণ কৰিছিল, তেওঁৰ বংশধৰ শেষ ৰাণী কাঞ্চনী আৰু ডিমাচা ৰজাৰ লগত এক বৈবাহিক সম্পৰ্ক হৈছিল। এই বৈবাহিক সম্পৰ্ক সূত্ৰে কোচ ৰজা আৰু ডিমাচা ৰাজবংশৰ এই বৈবাহিক সম্পৰ্কটো গঢ়ি উঠিছিল। তাৰ পৰাই আমাৰ মাজত এটা মিলা প্ৰীতি বা এটা আমাৰ মাজত দুই ৰাজবংশৰ এটা নিবিড় সম্পৰ্ক ইতিমধ্যে ঐতিহাসিকভাৱে আজিলৈ চলি আহিছে।